আজি প্ৰায় 1.5 মাহ দিন হৈ গ'ল জুবিনদাবিহীন আজি অসম। আজি তাত তথাপিতো জুবিনদাৰ কোনো ন্যায়ৰ ক্ষেত্ৰত বিশেষ কিবা অগ্ৰগতি হৈছে বুলি আমি দেখা পোৱা নাই। আৰু এই পৰ্যায়টো এনেকৈ থাকি যাব নেকি? আমি অসম চৰকাৰক আজি প্ৰশ্ন কৰিবলগা হৈছে। আজি ৰাজপথত ৰাইজ কিয় ওলাই আহিব লগা হৈছে জুবিনদাৰ ন্যায় বিচাৰি? জুবিনদাৰ কাৰণে আজি ৰাইজ ওলোৱাৰ আগতেই চৰকাৰখনে চিন্তা কৰিব লাগিছিলে। আকৌ তাৰ ওপৰেঞ্চি আজি আহি জুবিনদাৰ সমাধি ক্ষেত্ৰত SOP দিছে। আমি তেনেকুৱা SOP কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। কাৰণ জুবিনদাই নিজে দিন ৰাত কোনো ছেদভেদ নোহোৱাকৈ কাম কৰিছিল আৰু সেই সময়তে কাকো লগ কৰাত বাধা নাছিল। আমি গতিকে ৰাতি বুলি আমি জুবিনদাক লগ পাব নোৱাৰিম। আমি সুবিধা অনুসৰি গুৱাহাটীলৈ গ'লোঁ, শিৱসাগৰৰ পৰা বা উজনি অসমৰ পৰা কোনোবা আমি গুৱাহাটী অভিমুখী গ'লোঁ। আমি যি সময়তে সুবিধা পাওঁ আমি জুবিনদাৰ ক্ষেত্ৰত আমি সেৱা এভাগ আমি জনাবলৈ বিচাৰোঁ। আৰু তেনে ক্ষেত্ৰত যদি কোনো চৰকাৰী SOPয়ে আমাক বাধা দিয়ে, আমি তেনে বাধা কোনো পধ্যে মানিবলৈ নামানো। অসম জাতীয়তাবাদী যুৱ পৰিষদে প্ৰয়োজন সাপেক্ষে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিব। জয় অসম, জয়।